এই অজুহাত মোৰ অনাকাংক্ষিত তুমিতো জানাই। তোমাৰ সান্নিধ্যই মোক জীয়াই থকাৰ অযুত প্ৰেৰণা দিয়ে। তথাপিও বিচাৰো দূৰত্ব। সেউজীয়া পৃথিৱীৰ কাইলৈ তোক লৈ জীয়াই থাকিবলৈ। জীৱন নাহিনী অভিসাৰিকাৰ মায়াজালতকৈ স্ববন্দিত্বই শ্ৰেয়। কালৰ হাতত আজি সকলো স্থিমিত, গৰ্বিতৰ উশাহো আজি শাসৰুদ্ধত পৰিণত। একবিংশ শতিকাৰ সভ্যতাত মানৱ সভ্যতাৰ যদি অৱক্ষয় হয়, তাতোতকৈ আহা আমি দূৰত্বৰে সভ্যতাক জীয়াই ৰাখোঁ। তুমি অভিমানী নহবা, তুমি অহংকাৰীও নহবা। নিস্তব্ধ পৃথিৱীক আমি গতি দিওঁ আহা। এখন মুক্ত পৃথিৱীৰ বাবে আমি এই প্ৰহেলিকাক ধ্বংস কৰোঁ আহা। কিয়নো আমি জীৱ শ্ৰেষ্ঠ, নহ'লে ইতিহাসৰ পাতত আমি নিশংস জীৱ হৈ থাকিব লাগিব। নহ'লে ইতিহাসৰ পাতত আমি নিশংস জীৱ হৈ থাকিব লাগিব।